নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বন্ধাকবিৰ পকৰি খাই পাইছেনে? যদি খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ধুনীয়া সোৱাদ হয়। মই এটা বন্ধাকবি লৈছোঁ আৰু মাজতে দুইফাল কৰি লৈছোঁ। এতিয়া মই বন্ধাকবিৰ মাজৰ যোনখিনি টান অংশ সেইখিনি কাটি পেলাই দিম। এই মাজৰ অংশখিনি ধুনীয়াকৈ মই কাটি লৈছোঁ। এইখিনি ধুনীয়াকৈ মই পেলাই দিছোঁ। বন্ধাকবি দুইফাল ধুনীয়াকৈ মিহিকৈ কুটি ল'ব, আৰু ইয়াতকৈ মই ইমান মিহি কৰা নাই, ইয়াতকৈ বেছি মিহি কৰিব পাৰিলে ভাল। মই পিঁয়াজো লৈছোঁ। পিঁয়াজ সৰহকৈ দিলেও একো অসুবিধা নাই। মই ইমান বেছি পিঁয়াজ ভাল নাপাওঁ কাৰণে মই 3টা পিঁয়াজ দিছোঁ। আৰু বন্ধাকবিখিনি আৰু পিঁয়াজখিনি ধুনীয়াকৈ কুটি হোৱাৰ পাছত কবিখিনি ধুনীয়াকৈ ধুই ল'ম। ধুই লোৱাৰ পাছত আমি এতিয়া 4 চামুচ দিম পিঠাগুড়ি, মানে চাউলৰ গুড়ি, আৰু 4 চামুচ দিম আমি আটা গুড়ি। সোৱাদ অনুসৰি নিমখ দিব লাগিব, হালধিৰ গুড়ি অলপমান, জিৰা পাউডাৰ দিব লাগিব, ৰঙা জলকীয়া গুড়া এচামুচ, পাঁচফোৰণ এচামুচ। এই গোটেইখিনি আমি ধুনীয়াকৈ সানি ল'ম। গোটেইখিনি ধুনীয়াকৈ সানি হোৱাৰ পাছত আমি ইয়াত অলপমান মিঠাতেল দি সানি ল'ম। মিঠাতেল দি সানি ল'লে বস্তুটো ভিতৰৰ পৰা ভালকৈ সিজে। আপোনালোকে যদি মিঠাতেল দি সানিব নিবিচাৰে, নাসানাকৈও বনাব পাৰি, কিন্তু মিঠাতেল দি সানি ল'লে পকৰিকেইটা খুব সোনকালে সিজে আৰু খায়ো ভাল লাগে। গোটেইখিনি ধুনীয়াকৈ মিঠাতেল দি মঠি লোৱাৰ পাছত আমি এতিয়া গোটেইখিনি একেবাৰে পানী দি সানি নল'ব। গোটেইখিনি একেবাৰে পানী দি সানি ল'লে ইয়াৰ আঠাটো নধৰিব। সেইকাৰণে আমি কম পৰিমাণে পানী দি থাকিম আৰু সানি থাকিম, তেতিয়া আঠাটো ধৰিব। কাৰণ বন্ধাকবিত একো আঠা নাথাকে, আমাৰ চাউলৰ গুড়ি আৰু আটাটোহে অলপমান আঠা ধৰাব। আৰু আমি বেছি পৰিমাণে চাউলৰ গুড়ি আৰু আটা দিবও নোৱাৰোঁ, কাৰণ সেইটো আটাৰ মালপোৱা হৈ যাব। সেইকাৰণে আমি বন্ধাকবিৰহে পকৰি বনাই আছোঁ, সেইকাৰণে আমি কম পৰিমাণে দিব লাগিব। সেইকাৰণে আমি কম পৰিমাণে পানী দি গোটেইখিনি সানি ল'লে লাড়ুটো ধুনীয়াকৈ হ'ব। কেৰাহীটো গৰম হোৱাৰ পিছত আমি ধুনীয়াকৈ অকণমান ৰিফাইন তেল আৰু মিঠাতেল দি দিম। মই 2টা তেলেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে যিকোনো এবিধো ব্যৱহাৰ কৰিব পাৰিব। মই ৰিফাইন তেলটো ইমান বেছি ভাল নাপাওঁ, অলপ গোন্ধ পাওঁ, সেইকাৰণে মই 2টা তেল মিক্স কৰি ল'লোঁ। আপোনালোকে হয়তো মিঠাতেল নহয় ৰিফাইন তেল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব। তেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ পাছত আমি লাড়ু কৰা কবিখিনি ধুনীয়াকৈ তেলত দি দিম আৰু মিডিয়াম ফ্লেমত আমি ধুনীয়াকৈ এইখিনি সিজাম। হাই ফ্লেম দিলে তলৰ ফালৰ পৰা দৈ যাব, কিন্তু ভিতৰৰ ফালে নিসিজিব। সেইকাৰণে আমি তেলখিনি ধুনীয়াকৈ মিডিয়াম ফ্লেমত গৰম কৰিম আৰু ল' ফ্লেমত ধুনীয়াকৈ সিজাই ল'ম। আপোনালোকে লাড়ুকেইটা আগতীয়াকৈ ৰেডি কৰি ল'ব পাৰে আৰু পিছতো আপোনালোকে বনাই দিব পাৰে। আগতীয়াকৈ ৰেডি কৰি ল'লে এটা সহজ আৰু লগে লগে কৰিব পৰা যায়। বন্ধাকবিৰ পকৰি খাই পোৱা নাই যদি এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, বহুত ধুনীয়া সোৱাদ লাগে। যোনে বন্ধাকবি বেয়া পায় তেওঁলোকেও ভাল পাব খাই। এবাৰ এনেকৈ খাই চাব, বহুত ভাল লাগিব। ফাৰ্ষ্ট ময়ো নাজানিছিলোঁ যে বন্ধাকবিৰো পকৰি বনাই খাব পাৰি। এবাৰ মই এনেকৈ চাট হাউচত ঘুগুনি আৰু পকৰি খাওঁতে তাত বন্ধাকবিৰ পকৰি দিলে, তেতিয়াহে গম পালোঁ যে বন্ধাকবিৰো পকৰি খাব পাৰি। তেতিয়া খাই চালোঁ, বহুত ভাল লাগিল। তেতিয়া ঘৰত আহি এবাৰ বনালোঁ, বহুত ভাল হ'ল আৰু বনাবলৈও সহজ হয়। আৰু মোৰ দেউতায়ো বন্ধাকবি বহুত বেয়া পায়, বন্ধাকবি ভাজি দিলে বেয়া পায়, কিন্তু মই যেতিয়া বন্ধাকবিৰ পকৰি এনেদৰে বনাই চাহৰ লগত তেওঁক দিলোঁ, তেওঁ খাই খুব ভাল পালে। সেইকাৰণে আপোনালোকৰ ঘৰত যদি বন্ধাকবি বেয়া পোৱা কোনোবা মানুহ আছে আৰু তেওঁলোকক যদি বন্ধাকবিৰ খুৱাবৰ মন যায়, তেনেহ'লে এনেদৰে পকৰি বনাই খুৱাব পাৰে। আৰু ছিজনৰ বস্তুবিলাকতো আমি অলপমান হ'লেও ট্ৰাই কৰিব লাগে আৰু খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। চ' বন্ধাকবিৰ
এইটো ৰেচিপি আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট দি দিব চাই কেনেকুৱা পালে, তেতিয়াহে মই গম পাম